হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ মূৰত এটা ব্লগ বনাব গৈ আছোঁ। আজি মোৰ ছেমিষ্টাৰ এক্সাম শেষ হ'ল আৰু আজি অলপমান এনজয় কৰিম, কাৰণ বহুত দিনৰ পিছত আজি এক্সাম শেষ হৈছে আৰু আজি ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত যাম। বহুত ধুনীয়া ফেষ্টিভেল, বহুত ডাঙৰ ফেষ্টিভেল হয়, বহুত ভাল লাগিব তাতে। এতিয়া মই গৈ আছোঁ ATMত, অলপমান পইচা ল'ব লাগিব আৰু তাৰপিছত যাম। দীঘলী পুখুৰী আহি পাইছোঁ আৰু এতিয়া গৈ আছোঁ কটন কলেজৰ কেম্পাছৰ ভিতৰত। সেইফালে বহুত ভাল ভাল ফাষ্টফুড পোৱা যায় আৰু তাতে বিৰিয়ানী খাম বুলি ভাবিছোঁ। চাওক দীঘলী পুখুৰী, এই যে আহি গৈছোঁ, এতিয়া বিৰিয়ানী খাম। খোৱা হ'ল। এতিয়া দীঘলী পুখুৰীৰ ওচৰত এটা খুব ভাল মানে ফ্ৰুইট জুইচ, মকটেইল এক্সেট্ৰা পোৱা যায় আৰু লচ্চিও পোৱা যায়। তো তাতে গৈ আছোঁ, খুব ভাল। মই বহুত কেইদিন খাইছোঁ, আপোনালোককো দেখাম। এই যে চাওক, লোকেশ্যনটো চাই লওক। এইফালে দীঘলী পুখুৰী আৰু ৰাইট চাইডে আছাম ষ্টেট মিউজিয়াম। তো এই যে আছাম ষ্টেট মিউজিয়াম চাওক আপোনালোকে। আৰু এইফালে মোৰ সন্মুখত আছে ৰাস্তা। সেই ৰাস্তা পাৰ হোৱাৰ পিছত দোকানখন আছে। এই যে চাই লওক দোকানখন। মই মানে দোকানীৰ লগত তেনেকৈ ভিডিঅ' কৰি কথা পাতিবলৈ লাজ পাওঁ মানে অলপমান, সেইকাৰণে এনেকৈ দেখাই দিছোঁ। চাই লওক, ইয়াতে বহুত ভাল আপোনালোকে জুইচ, শ্বেক, লচ্চি এক্সেট্ৰা পাব। মই ফুড ব্লগাৰটো নহওঁ, কিন্তু এইটো মই বহুত মানে মই অন্তৰৰ পৰা ৰেকমেণ্ড কৰিব পাৰিম। বহুত ভাল লাগিছে মোৰ। এতিয়া আহি গ'লোঁ পাণবজাৰ কিতাপ কিনিবলৈ। ছেমিষ্টাৰ এক্সাম শেষ হ'ল, তো নেক্সট ছেমিষ্টাৰৰ কাৰণে আজি কিতাপ কিনি লৈ যাম, কাইলৈ আকৌ ঘৰত যাম। আসামের বুক আছে নেকি? আসামের বুক তাতে এটা আছে নেকি? আসামের বুক লাগে। অসমীয়া মিডিয়াম। পাণবজাৰৰ পৰা কিতাপ কিনি এতিয়া মাছখোৱা আহিছোঁ। এতিয়া ৰাস্তাৰ সেইপাৰে যাম। কাৰ্নিভেলত এতিয়া সোমাই নাযাওঁ, কাৰণ সন্ধিয়া হোৱা নাই, অলপ দেৰিকৈ সোমালে ভাল লাগিব। তো এতিয়া মোৰ এইটো এটা ভাল লগা জাগা গুৱাহাটীৰ, নতুনকৈ বনাইছে। এইটোক মই ফ্লাইঅভাৰ বুলি ক'ম নে ব্ৰিজ বুলি ক'ম, নিজেই কনফিউজ, কাৰণ নদীৰ একদম পেৰেলেলভাৱে আছে। চ' এইখিনি জেগাত আহি ভাল লাগে, পাহাৰ, ব্ৰহ্মপুত্ৰ নদী, আৰু ভাল লাগে আৰু গোটেইখিনি ৰাস্তাও ভাল লাগে। তো আগতো আহিছোঁ, কিন্তু এই চাওক, এইখিনি জেগাত কাৰ্নিভেল হৈ আছে। দূৰৰ পৰা ভালদৰে দেখা পোৱা যোৱা নাই, কিন্তু ৰাতি হ'লে বহুত ধুনীয়া হ'ব এইখিনি জেগাই। চ' আজি অকলে আহিব লগা হ'ল, মোৰ ফ্ৰেণ্ডছবোৰো ব্যস্ত আছে নিজৰ নিজৰ কামত। চ' সেইকাৰণে অকলে আহিব লগা হ'ল, বাট ট্ৰাই কৰিম যাতে এনজয় কৰিব পাৰোঁ আজিৰ এই ফেষ্টিভেলটো। চাওক, এই যে দূৰত কিছুমান মেলাৰ নিচিনা হৈ আছে, লিখা আছে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল বুলি। তো এইবোৰ চব জেগাত যাম, আমি গোটেইখিনি চাম ভালদৰে। তো চাই থাকক, অলপমান ৱেইট কৰিম এতিয়া ইয়াতে। সন্ধিয়া হোৱাৰ লগে লগে আমি ভালদৰে চাব পাৰিম গোটেইখিনি। এতিয়া সোমাব গৈ আছোঁ কাৰ্নিভেলৰ ভিতৰত। এইফালে টিকেট লৈ বহি আছে, কিজানি গাড়ী সোমাবৰ কাৰণে টিকেট ল'ব লাগিব। সোমাই আহি এতিয়া কনফিউজ হৈ গ'লোঁ, কোনফালে যে যাওঁ। দূৰৰ পৰা কিমান সৰু যেন লাগি আছিল ন, কিন্তু ভিতৰত সোমোৱাৰ পিছত এতিয়া মই অলপ কনফিউজ হৈছোঁ, কাৰণ কোনফালে যাওঁ। এতিয়া লেফ্ট ছাইডেদি সোমাই আহিলোঁ আৰু সোমাই ভিতৰত গৈ আছোঁ, একদম গলিৰ নিচিনা। আৰু চাউথ বেনাৰত কি লিখিছে, 15 মাৰ্চলৈকে থাকিব এই ফেষ্টিভেল। আৰু এনেকৈ চিধা গৈ আছোঁ আমি। এতিয়া চাওক, দূৰৰ পৰা চাই থাকোঁতে ব্ৰিজৰ ওপৰৰ পৰা কিমান সৰু যেন লাগিছিল, কিন্তু এতিয়া আহিলোঁ ভিতৰত। অহাৰ পিছত এইখিনি জেগাৰ সন্ধিয়া বা ৰাতি খুব ধুনীয়া হ'ব। এইফালে লেফ্ট ছাইডে চাগে ৱাছৰুম আছে, এইফালে নাযাওঁ। আৰু ইয়াতে চাওক, পাপন দাও আহিব আৰু কিমান ছিংগাৰ আহিব, নাহিদ আফ্ৰিন আছে,
ইয়াতে কনচাৰ্ট আছে চবৰে, আৰু এইফালে টিকেট দিয়ে আছে ইয়াত সোমাবৰ কাৰণে কিজানি। এইখিনিতে মেইন আমাৰ যোনখিনি কাৰ্নিভেল আছে, আৰু এইখিনিতে চাউথ কিছুমান অফাৰ আছে। 1499, 1999 এইবোৰত কিবা কেফে টাইপ চাগে কিবা আছে। চ' এইখিনিতে আমাৰ সেই হ'ব, কনচাৰ্ট হ'ব। এইখিনিত সোমাব দিয়া নাই বৰ্তমান। টিকেট লৈ ল'লোঁ আৰু মুখত মাস্ক লগাই, কাৰণ বহুত ধূলি আছে সেইকাৰণে মুখত মাস্ক লগাই সোমাই গ'লোঁ। আৰু চাব পাইছে আপোনালোকে কিমান ধুনীয়া ছানছেট হৈ আছে, আৰু ছানছেটৰ কাৰণে কিমান ধুনীয়া এটা মানে লাইট আহি ফল কৰিছে জেগাখিনিত। ধুনীয়া লাগিছে বহুতখিনি। মুঠতে মানুহৰ খুব বেছি এটা ভিৰ হোৱা নাই, তথাপি মানুহ আছে আৰু চবে ফটো উঠোৱাত মানে বিজি হৈ গৈছে। ইয়াতে লিখা আছে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল। এই গোটেইখিনি বহুত বেছি ধুনীয়া লাগিব যেতিয়া লাইটছবোৰ অন হ'ব। এনে এটা প্ৰেডিকশ্যন কৰিব পৰা যায় যে লাইটছবোৰ থাকিলে এইখিনি জেগা বহুত বেছি ধুনীয়া লাগিব। চ' মোৰ এটাই মানে অলপমান বেয়া লাগি আছে এটা কথা ভাবি, যে অকলে আহিছোঁ, কোনোবা নাই যোনে অলপ ফটো ক্লিক কৰি দিব। নিজে ফটো ক্লিক কৰিব লাগিব বাৰু। চ' ইয়াতে বহুত দোকান আছে, স্পেচিয়েলি কিছুমান ট্ৰাইবেল ফুড, ট্ৰাইবেল ড্ৰেছৰ দোকান আছে। চব দেখাম লাহে লাহে। খুব ট্ৰেডিশ্যনেল দোকান আছে কিছুমান, আৰু সেই লেফ্ট ছাইডে কিছুমান চাবলগীয়া বস্তু আছে, যেনেকৈ কিছুমান খেল হৈ আছে বা কিছু সৰু সৰু বাচ্ছাৰ কাৰণে, আৰু কিছুমান চাবলগীয়া বস্তু আছে। যাম তাতে লাহে ধীৰে যাম। এতিয়া একদম চিধাকৈ সোমাই গ'লোঁ। ইয়াতে কি আছে চাব লাগিব। মই চশমা খুলি লৈছোঁ আৰু মাস্ক পিন্ধি লৈছোঁ। এই চাওক, ইয়াতে সৰু বাচ্ছাবোৰে চাগে খেলিব পাৰে কিবা বস্তু। এইফালে বোট আছে, ফেৰী আছে, আৰু ফেৰীত উঠিব পাৰি কিজানি। আৰু এইফালে এইবোৰ টিভিতে দেখা পাওঁ, ৰিয়েল লাইফত চাগে ফাৰ্ষ্ট দেখিলোঁ। ভাল লাগিল। আৰু এইফালে সৰু সৰু বাচ্ছাবোৰে কিছুমান খেল খেলি আছে, আৰু ইয়াতে লিষ্ট আছে কিমান খৰচ হ'ব সেইবোৰৰ। চ' ইয়াতে চবে কোনোবাই গাড়ী চলাই আছে, কোনোবাই ৰছী তলমি আছে। চ' চবে চবৰ নিচিনাকৈ এনজয় কৰি আছে। মই নিজকে ইণ্ট্ৰভাৰ্ট বুলিতো নকওঁ, কিন্তু মই ইমানো এক্সট্ৰভাৰ্ট নহওঁ যে ফুড ব্লগাৰবোৰৰ নিচিনাকৈ চবকে গৈ সুধিম আপোনালোকে কি বনাইছে বা কিমান প্ৰাইচ, এইবোৰ সোধাৰ মোৰ মানে সাহস নাই। কিন্তু মই এনেকৈ দেখাব পাৰিম যে কি বস্তু আছে ইয়াতে। কিন্তু খানাবোৰ বহুত এক্সপেঞ্চিভ, আৰু এইবোৰ কিজানি যদি মই ভুল নহওঁ এইবোৰ কিছুমান ট্ৰাইবেল ৱাইন হয়, আৰু বহুত ভাল ভাল খানাও আছে। আৰু এইখিনিতে কিছুমান হাতেৰে বনোৱা বস্তু আছে যিবোৰ ঘৰ সজোৱাত ব্যৱহাৰ কৰা হয়, আৰু কিছুমান কাপোৰ আছে ট্ৰাইবেল। আৰু এইবিলাক কোনোবা মানুহ এজনে ধোঁৱা বনাই আছে এইফালে চাব পাৰিব। ধুনীয়া ধুনীয়া কাপোৰ আছে, আৰু এইফালে চবে ফটো উঠাত ব্যস্ত। 95% মানুহে ফটো উঠোৱাত ব্যস্ত আৰু উঠাত ব্যস্ত। এইফালে চাওক কিমান ধুনীয়া ধুনীয়া ট্ৰাইবেল সাজ পোছাক, আৰু বিভিন্ন ধৰণৰ বস্তু, মালা, গামোচা ইত্যাদি বস্তুবোৰ ইয়াতে আছে। ধুনীয়া লাগিছে বহুতখিনি। আৰু এইটো এটা বহুত ধুনীয়া মানে বহা জেগা, তাতে বহি আছিলোঁ। এতিয়া এইখিনি চাওক, এনেই ঘূৰি ফুৰি আছোঁ আৰু পাগলৰ নিচিনাকৈ, কিন্তু ভাল লাগি আছে। বহুত ধুনীয়া, ইয়াৰ বতাহো বহুত ধুনীয়া। আৰু সেই চাওক কোনোবাই পেৰাচুট লৈ নামিলে সেই দূৰত। ভাল লাগিল বস্তুবোৰ চাই। এনেকুৱা বস্তু আগত খুব কম দেখা হৈছে। তো এই যে সৰু বাচ্ছাবোৰ এনেকৈ ওলমি ওলমি গৈ আছে, ভাল লাগে। এইবোৰ মই একেলগে কেতিয়াও চাগে দেখা নাই গোটেইখিনি। কোনোবাই পেৰাচুট লৈ নামিব পাৰি আছে, এইবোৰ কৰি আছে। চাওঁতে চাওঁতে সন্ধিয়া হৈ গ'ল, আৰু চাওক মই যেনেকৈ প্ৰেডিক্ট কৰিছিলোঁ, লাইট অহাৰ লগে লগে আৰু ধুনীয়া হ'ল। ইমান ডাঙৰ বেলুন, ইয়াতে উঠিবৰ কাৰণে কিজানি 300 টকা লাগে নেকি এজনৰ। ইমান ডাঙৰ বেলুন মই আগতে দেখা নাই সন্মুখৰ পৰা। ভাল লাগিছে বহুত। ফোনত যিমানখিনি বা ভিডিঅ'ত যিমানখিনি ডাঙৰ দেখা গৈ আছে, তাতকৈ একচুৱেলি বহুত বেছিয়ে ডাঙৰ হয়। ৰেফাৰেঞ্চ হিচাপে আপোনালোকে সেই যে দলংখন চাব পাৰে,
তাৰ লগত তুলনা কৰি চাব পাৰি, বহুত ডাঙৰ হয়। ভালেখিনি দূৰত আছে আৰু সেইফালে ল'ৰা ছোৱালীবোৰে খেলি আছে, কোনোবাই গাড়ী চলাই আছে, সেইবোৰৰ কাৰণে এক্সট্ৰাকৈ পইচা দিব লাগে। কোনোবাই যদি গাড়ী চলাব বিচাৰে বা সেইবোৰত উঠিব বিচাৰে। আৰু ওপৰত এই যে ৰছীৰে ল'ৰা ছোৱালীবোৰ ৰছীটো তেনেকৈ একটা ছাইডৰ পৰা আন এটা ছাইডত গৈ আছে। চ' ভাল লাগিল এইবোৰ চাই। আৰু সন্ধিয়া হৈ গৈছে, ধুনীয়া লাগি আছে গোটেইখিনি, ঠাণ্ডা ঠাণ্ডা পৰিৱেশ আৰু চবেই ফটো উঠি আছে এতিয়াও। তো এতিয়া আৰু ইয়াৰ পৰা ওলাই যাম। ওলাই আহিলোঁ। ওলাই অহাৰ পিছত এতিয়া এইফালে ভিৰ বহুত বেছি বাঢ়ি আছে লাহে লাহে। আৰু এই দূৰত এইটো বেলেগ এটা মেলা হৈ আছে নে ইয়াৰে এটা পাৰ্ট হয় গম নাপাওঁ, কিন্তু সেইফালেও মানে বহুত জাক জমক দেখা পাই আছোঁ, মানে বহুত দূৰত। তো তাতে যাম এতিয়া। আৰু এইফালে ওলাব লৈছোঁ আৰু কিমান ভিৰ চাওক। মই যেতিয়া সোমাইছিলোঁ তেতিয়া ইমান বেছি ভিৰ নাছিল, এতিয়া সন্ধিয়া হৈছে, ৰাতি হ'ব এতিয়া লাহে লাহে আৰু মানুহ বাঢ়ি গৈ থাকিব। চ' ওলাই আহিলোঁ তাৰ পৰা। আৰু ইয়াতে একদম কেজুৱেল মেলাৰ নিচিনাকৈ খুব ধুনীয়া লাগে এনেকুৱা মেলা দেখা পালে। যদিও অকলে আছোঁ, লোনলিনেছ অলপমান ফিল হয় বাৰু, কিন্তু হ'লেও ভাল লাগিছে। চবে এতিয়া সেইফালে গৈ আছে, ময়ো গৈ আছোঁ সেইফালে। চাম কিমান ধুনীয়া সেইফালে। এই যে চাওক, এইখিনি জেগাৰ পৰাই এইমাত্ৰ ইয়াতে আহিলোঁ। এই যে বেলুন দেখা পাইছে, একদম লেফ্ট চাইডে ভালদৰে চাওক, বেলুন দেখা পাব। ইয়াৰ পৰা আহিছোঁ আৰু মোৰ ৰাইট চাইডে আছে বেলেগ এখন মেলা। তাতে যাম এতিয়া। ওচৰতে আছে, বেছি দূৰত নাই এতিয়া। এইখিনিত যাম। কিমান ধুনীয়া লাগিছে ন লাইটিংবোৰ, একদম ডিজিটেল স্ক্ৰীণো লগাইছে। আৰু মোৰ ৰাইট চাইডে অলপ কেজুৱেল কিছুমান পুচকাৰ দোকান আৰু কিছুমান দোকান আছে। আৰু সেই যে আমাৰ ব্ৰিজখন, তো এতিয়া এইখিনিত যাম। ওচৰত আহি পাইছোঁ এতিয়া। আৰু এই যে লেফ্ট চাইডে কিবা বেলেগ এখন মেলা কিজানি, ইয়াতো টিকিট কাটি সোমাব লাগে। চ' মই আৰু টিকিট নাকাটো আৰু, এতিয়া ৰাতি হৈছে, অকলে কিমাননো থাকিম। তো চাইডত ৰাস্তা আছে, সেইফালেদি যাই দেখাব ট্ৰাই কৰিম। এতিয়া এই যে আহি গৈছে এইখিনিতে। এই ভিতৰত চাওক, ইয়াতো বহুত দোকান আছে আৰু বিভিন্ন ধৰণৰ বস্তু সামগ্ৰী কিজানি আছে, কিন্তু সোমোৱাৰ কোনো অপশ্যন নাই। আৰু এইফালে চাওক, এই দূৰৰ পৰা কিমান ধুনীয়া দেখা গৈ আছে। যিমানখিনি ধুনীয়া ফোনত বা কেমেৰাত দেখা গৈ আছে, তাতকৈ বেছি ধুনীয়া হয়, বহুত বেছিয়ে ধুনীয়া হয় সন্মুখত। আৰু সেইখিনি লাচিত ঘাট হয়, বহুত ফেমাছ। আৰু এতিয়া তাৰ পৰা ওলাই আহিলোঁ। আৰু চাওক, ৰাতিৰ আন্ধাৰত ৰঙীন পোহৰতকৈ ধুনীয়া আৰু কি হ'ব পাৰে। আৰু এইখিনি জেগা মানে একচুৱেলি যেতিয়া মেলা নাথাকে তেতিয়া বহুত এন্ধাৰ হৈ থাকে। এই যে এন্ধাৰ হৈ আছে, তো মোৰ কেতিয়াবা মন যায় চেয়াৰ লৈ আহি এনেকুৱা জেগাত বহি থাকিবলৈ, বহুত বেছি শান্তি। খালি মহ কামুৰে, সেইটোৱে এটা প্ৰব্লেম। খোজকাঢ়ি ফেঞ্চি বজাৰে আহি পালোঁ। এতিয়া বাছত উঠি ৰুমত যাম। তো আজিৰ কাৰণে এইখিনিয়ে, বাই।